মেলা দিলো কাহাতা হে আৰু কালি মোক কোনোবাই ক'লে যে মেলাত বোলে চাৰ্কেছ আহিছে, চাৰ্কেছত দেখাম আজি ভিডিঅ' বনাব লাগিব ফালাফালি একেবাৰে মজাৰ ভিডিঅ'। হে দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজিৰ ভিডিঅ'টো হৈছে মেলা, দিছ ইজ মেলা, মানে মই যাই আছোঁ মেলা চাবলৈ। মই চোৱা মানে আপোনালোকক দেখুওৱা। তো বলক। আৰু এটা কথা, এইখন মেলা ক'ত আপুনি জানা? এইখন মেলা হৈছে চাউথ চমৰাৰ মানকাছাৰ ডিষ্ট্ৰিক্ট আন্তৰ্গত যে ডাঙৰ দলংখন আছে, এই দলংখনৰ তলত। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু অলপ মানে দেউতাকে বহুত দিনমান পিছত বাইক ঘৰত থৈ পিনে দোকানত গৈছে। তো বলক আজিৰ ভিডিঅ'টো বাইক লৈ পিনে বনাওঁ। তো বলক আজি আমি যাওঁ মেলাত বাইক লৈ। এই আমি যাই আছোঁ মেলাত, বহুত এনজয় কৰিম আজি। মেলা দিলো কাহাতা হে আৰু কালি মোক কোনোবাই ক'লে যে মেলাত বোলে চাৰ্কেছ আহিছে, চাৰ্কেছত দেখাম আজি আপোনালোকক। আৰু এইখন মেলা আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান দূৰত আছে। তো বলক আমি যাওঁ এতিয়া মেলাত। মানকাছাৰ ডিষ্ট্ৰিক্ট ডাঙৰ দলংখনত আহিলোঁ আৰু এই দলংখনৰ তলতে হৈছে মেলাখন। তো চাই থকা ভিডিঅ'টো চাবলৈ। আৰু এই ডাঙৰ দলংখনৰ পৰা এই মেলাখন অলপ অলপকৈ দেখা যায়। আৰু এই মেলাখনত যাওঁতে এই সিফালৰ পৰা যাব লাগে। তো বলক ফাইনেলি এনেকৈ আহি পাই গ'লো মেলা। আৰু আমাৰ বাইকখন আমি ইয়াত লক কৰি এতিয়া মেলাৰ ভিতৰত সোমাই আছোঁ। চাওক না, মানুহ চাওক। মানে এতিয়াও বেছি মানুহ হোৱা নাই, কাৰণ ৰমজান মাহ, সেইকাৰণে এতিয়াও বেছি মানুহ হোৱা নাই। ইফতাৰ পিছতে বহুত মানুহ, একেবাৰে লাখ লাখ মানুহ। আৰু এই মেলাখনত কিবা চাৰ্কেছ আহিছে, ৰ'বা চাৰ্কেছখন দেখা অলপ। ইয়া চাওক, কমলা চাৰ্কেছ। এতিয়াও চাৰ্কেছখন মানে ষ্টাৰ্ট হোৱা নাই, মানে চাৰ্কেছখনৰ ভিতৰত কাম চলি আছে। আজি ৰাতিৰ পৰাহে চাৰ্কেছখন ষ্টাৰ্ট হ'ব। আৰু আপোনালোকক এই মেলাখন মোৰ মোবাইলৰ বেক কেমেৰা অলপ ভালকৈ দেখাই দিওঁ, চাওক। আজিৰ ভিডিঅ'টো কেনেকুৱা আছিল প্লিজ কমেণ্ট কৰি জনাবা, লাইক কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা প্লিজ প্লিজ প্লিজ। তো বলক আমি ভিডিঅ'টো শেষ কৰিলোঁ। বাই বাই।